নমস্কাৰ। আজি নাতিনী মুখত ভাত দিয়া বুলি দুলীয়াজানলৈ ওলাইছোঁ। এয়া দেখিছে নহয়, মোমাইকহঁতে ভাগিনীয়েকক মুখত ভাত দিয়া নিয়ম। এয়া দেখিছে নহয়, খুব সুন্দৰভাৱে গোটেই বস্তুখিনি সজাই লৈছে আৰু ভাগিনীয়েকক প্ৰথমবাৰৰ কাৰণে মুখত ভাত দিছে। একেবাৰে ভাগিনীয়েক কান্দি অৱস্থা নাই, ইমানেই হুলস্থুল। একেবাৰে খুৱাব পৰা নাই। মই ভিডিঅ' ভালকৈ কৰিব পৰা নাই, যিহেতু কন্দা কটা একেবাৰে লাগি গৈছে। আৰু ইয়াত দেউতাকে মুখত ভাত দিব লৈছে। আইতাক মাক সকলোৱে ঘৰৰ একেবাৰে হুলস্থুল। গোটেই ভিডিঅ'খিনি মই ভালকৈ তুলিব নোৱাৰিলোঁ। এতিয়া মুখত ভাত দিয়া নিয়ম হোৱাৰ পাছত ৰাইজসকল আৰু আলহী অতিথিৰ কাৰণে এয়া ৰান্ধিছে, ভাত পানী ৰান্ধিছে আৰু হৈ গৈছে ৰাইজসকলে খাব পৰাকৈ। গোটেই ভিডিঅ'খিনি মই আপোনালোকলৈ আনিব নোৱাৰিলোঁ। আৰু এয়া দেখিছে নহয়, আমি গৈ পোৱা অলপ দেৰি হ'ল, গতিকে গোটেইখিনি দেখুৱাব নোৱাৰিলোঁ। এয়া ৰাইজসকলৰ কাৰণে অন্নপ্ৰসন্ন নাতিনী হোৱাৰ পাছত ৰাইজসকললৈ এয়া বেলেগকৈ বনোৱা হৈছে। যদি মোৰ যিবিলাক নতুন ভিউৱাৰ্ছ ছাবস্ক্ৰাইব, লাইক আৰু শ্বেয়াৰ কৰিব। আজিলৈ আহোঁ, বাই বাই।